সফলতা সময় বিচাৰে ল'ৰা, এইষাৰ কথাও তই নেজানো? এতিয়া বল। নাযাওঁ মই। কিমান দিনলৈকে চলিব মোৰ ৰাস্তাত কিমান জাবৰ, কিমান মই চাফা কৰিম? বাৰে বাৰে চেষ্টা কৰোঁ, সাহস আনো, যদি একোৱেই নেপাওঁ তেন্তে চেষ্টা কিয় কৰোঁ? মই জীৱনত একো কৰিব নোৱাৰোঁ, অলপমান খোজ কাঢ়োঁ, তেতিয়াই পৰি যাওঁ। মোৰ কাৰণে সেই কামটোৱেই ভাল আছিল। এই পৃথিৱীত মোৰ অকাতনো কি? ৰাতিপুৱা উঠি বাছ কৰা আৰু দুপৰীয়া মদ খোৱা আৰু ৰাতি শুই থকা। মোক এৰি দি দিয়ক। এৰি দিওঁ মানে? আপুনি নুবুজিব। নুবুজো মানে? মই নুবুজো নে তই? মোৰ জেনেৰেশ্যনত ভুল হৈছিল, কিন্তু আমি এৰি দিয়া নাছিলোঁ। সৰু সৰু ভুলকো বিচাৰি বিচাৰি ওলাইছিলোঁ। সেই ভুলক ঠিক কৰিছিলোঁ আৰু পিছত আগবাঢ়িছিলোঁ। কিন্তু তহঁতৰ জেনেৰেশ্যনত এইটোৱেই ভুল। যদি কিবা বস্তু বা কোনো মানুহ বা কিবা সপোন পচন্দ নহ'লে তেতিয়াই তাতেই এৰি বেলেগ ৰাস্তাত গুচি যাওঁ। যদি সকলো বস্তু এনেদৰে এৰি থাকোঁ তেন্তে ভৱিষ্যতত খালী হাত লৈ থাকিব লাগিব। যদি কিবা প্ৰব্লেম আহি যায় তেন্তে তাৰ সমাধান কিয় নকৰ? এই প্ৰব্লেমটোক ছল্ভ কিয় নকৰ? যদি তোৰ কামত কোনোবাই আঙুলি উঠাইছে তেন্তে তাৰ উত্তৰ কিয় নিদিয়? যদি তাৰ উত্তৰ বিচাৰি পোৱা নাই তেন্তে বিচৰা। যদি নিজৰ ভুল শুধৰাই লোৱা তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে তোমাক ৰখাব নোৱাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আহিছে এই চেনেলটোত তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।